কথা এক হিমন্তৰ, কাম এক হিমন্তৰ। জ্যেষ্ঠজনক উপলুঙা কৰাটো অভ্যাস হৈছে শিক্ষামন্ত্ৰীৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰ হৈছে কংগ্ৰেছ দল। বৰপেটাত আয়োজিত এক সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাৰ স্বৰূপ উদঙালে বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইনে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অনুষ্ঠিত দলীয় সভাত বিজেপি অগপৰ শতাধিক কৰ্মীয়ে যোগদান কৰে। ইফালে অসমৰ পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই নষ্ট কৰা বুলি অভিযোগ কৰে ৰকিবুল হুছেইনে। ভাৰতবৰ্ষৰ এটা সংস্কৃতি আমাক সৰুতে শিকায় যে ভাল সংগত থাকিবা, ভাল কথা শিকিবা, আৰু কয় যে তোমালোকে মাত কথাই মানুহৰ পৰিচয়। ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, গুৰুজনক ভক্তি কৰা, যিজন জ্যেষ্ঠ তেখেতক ভক্তি কৰাটো আমাৰ এটা কালচাৰ, আমাৰ এটা সংস্কৃতি, অসমীয়াই নহয় ভাৰতীয় সংস্কৃতি। আজি দেখা গৈছে যে ভাৰতবৰ্ষত কিছুমান মানুহে এনেধৰণৰ কথা বতৰা আৰম্ভ কৰিছে যি কথা বতৰাই গোটেই পৰিৱেশটো বিনষ্ট কৰিবলৈ লৈছে। যেনেকৈ ভাৰতবৰ্ষত এই কথা বতৰা বিভিন্ন কণ্ট্ৰভাৰ্চিয়েল কথা বতৰা কৈ শিৰোনামা দখল কৰিছে সাক্ষী মহাৰাজে, যিদৰে আমাৰ হায়দৰাবাদৰ আছাদুল্লাহ ওৱেচিয়ে আপোনাৰ এক পৰিৱেশ বিনষ্ট কৰিছে। ঠিক একেদৰে অসমতো আমাৰ এজন মন্ত্ৰী এনেধৰণৰ কথা বতৰা ক'বলৈ লৈছে যি কথা বতৰাবিলাকে তেওঁ সেই ধৰণৰ এটা প্ৰতিযোগিতাত নামিছে। উল্লেখ্য যে অসম বিধানসভাত শিক্ষা বিষয়ক আলোচনাত শুকুৰবাৰে শিক্ষামন্ত্ৰীক ভালকৈ তুলাধুনা দিছিল ৰকিবুল হুছেইনে। মই এইটো কথা ক'ব খুজিছোঁ যে আজি ইয়াতে কোৱা হৈছে মাদ্ৰাছা এডুকেশ্যনৰ কথা, আৰবিক টিচাৰৰ কথা। এতিয়া মোৰ চিম্পল প্ৰশ্ন, আৰবত অসমীয়া ভাষা পঢ়াই নে নাই? ইট হেজ টু বি কুইক প্ৰ' ক্ৰ' না। যদি আৰবত যদি অসমীয়া শিকায়, আমি অসমত আৰবিক আনিব লাগে। আৰু যদি আৰবত অসমীয়া নিশিকায়, অধ্যক্ষ মহোদয়, পইণ্ট অফ অৰ্ডাৰ, ইংলেণ্ডত অসমীয়া শিকায় নেকি? ইংলেণ্ডত অসমীয়া শিকায় নেকি? আমিতো ইংলিছ শিকিছোঁ। ইংলেণ্ডত অসমীয়া শিকায় নেকি? ইণ্টাৰনেশ্যনেল লেংগুৱেজ। আপোনালোকে মই তেতিয়া আগলৈ এনেকৈ আলোচনা পাতিব নোৱাৰিম। মই বুজি পাইছোঁ। মোৰ কথাখিনি ক'ব কিয় নিছে? আৰবিক কলেজটো আপোনালোকে বনাইছে। আৰে বাবা, হাউচত মন্ত্ৰী বহাৰ পিছত, প্লিজ অধ্যক্ষ মহোদয়, মিনিষ্টাৰ বহাৰ পিছত ইউ কেন অলৱেজ ৰেইজ পইণ্ট অফ অৰ্ডাৰ। মাজত ওলালেতো কি হ'ব? না, মইতো কাকোৱে প্ৰভোগ কৰা নাই। আৰবিক ক'লে আপোনালোক কিয় প্ৰভোগ হয়? প্লিজ নহয় নহয়, আৰবৰ কথা ক'লে হোৱাই ইউ পিপুল আৰ প্ৰভোগ? আৰ ইউ আৰবিয়ান চিটিজেন? তেতিয়াহ'লে হোৱাই ইউ আৰ প্ৰভোগ? তেতিয়াহ'লে কিয় প্ৰভোগ হয়? ভাল কথা। আজি আপুনি আমি 4 দিন আমি এটা কনষ্ট্ৰাকটিভ আহিছোঁ, এনেধৰণে প্ৰভোকেটিং কথা বতৰা গোটেই আলোচনা কৰি আছোঁ। আৰবী, চাইনিজ আৰু ইংৰাজী আদি ইউএনৰ কাৰেণ্ট অফিচিয়েল এণ্ড ৱৰ্কিং ইণ্টাৰনেশ্যনেল লেংগুৱেজ। ইংলিছ এটা ইণ্টাৰনেশ্যনেল লেংগুৱেজ। তেওঁ কিন্তু শিক্ষামন্ত্ৰীৰ কথা বতৰাবিলাকৰ গুৰুত্ব আছে বিধানসভাৰ ভিতৰত পৰিছে। আপোনালোকে যদি গুগলত চায় আৰু যদি দেখে যে কাৰেণ্ট অফিচিয়েল এণ্ড ৱৰ্কিং লেংগুৱেজ অফ দ্য ইউনাইটেড নেশ্যনছ আৰ, ইউনাইটেড নেশ্যনছৰ ইণ্টাৰনেশ্যনেল অফিচিয়েল ৱৰ্কিং লেংগুৱেজ হ'ল, আপোনালোকে যদি চায় 6টা লেংগুৱেজ। এই 6টাৰ ভিতৰত আছে, প্ৰথমটো হ'ল এৰাবিক, প্ৰথমটো বুলি নহয় এলফাবেটিকেলি অহাৰ কাৰণে, চাইনিজ, ইংলিছ, ফ্ৰেঞ্চ, ৰাছিয়া এণ্ড স্পেনিছ। লক্ষণীয় যে শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছিল ৰকিবুল হুছেইনে। শিক্ষামন্ত্ৰীয়ে অসমীয়া আৰবত শিকায়নে বুলি প্ৰশ্ন কৰোঁতে ইংলেণ্ডত অসমীয়া শিকায়নে বুলি প্ৰত্যুত্তৰ দিছিল ৰকিবুল হুছেইনে, যাৰ উত্তৰ দিব নোৱাৰিছিল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বৰপেটাৰ পৰা বিক্ৰম কাকতি, আসাম টক্স।